নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছামিজ জিকে নলেজলৈ। আন দিনাৰ দৰে আজিও লৈ আহিছোঁ 5টি প্ৰশ্নৰে বনোৱা আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই লৈ উত্তৰটি কমেণ্ট বক্সত দিবলৈ যত্ন কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। আপোনালোকে বহু নজনা কথা মোৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব। ভিডিঅ'টি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া প্ৰথমটো প্ৰশ্ন হ'ল, মাইকী মানুহৰ দাড়ি গোফ নগজে কিয়? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে মাইকী মানুহৰ বিশেষ ধৰণৰ ছেক্স হৰম'ন নিঃসৰণ নহয় কাৰণেই দাড়ি গোফ নগজে। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল, কচু গছৰ পাত চুলে খজুৱাই কিয়? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু যদি উত্তৰটো জানে নিশ্চয় কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। প্ৰশ্নৰ উত্তৰটো হ'ল, কচু গছৰ পাতত কেলচিয়াম অক্সেলেট নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। সেই পদাৰ্থবিধ হাতত লাগিলে খজুৱায়। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, মাইকী মানুহে সপোনত অচিনাকি পুৰুষ দেখিলে কি হয়? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে, মাইকী মানুহে সপোনত অচিনাকি পুৰুষ দেখিলে আত্মীয়ৰ সহায় পায়। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল, কি কাম ৰাতি ঘৈণীয়েকে কৰিলে গিৰিয়েকে বেয়া পায় আৰু গিৰিয়েকে কৰিলে ঘৈণীয়েকে বেয়া পায়? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে, ৰাতি শুই থাকোঁতে ঘৈণীয়েকৰ নাক বাজিলে গিৰিয়েকে বেয়া পায় আৰু গিৰিয়েকৰ নাক বাজিলে ঘৈণীয়েকে বেয়া পায়। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ অন্তিমটি প্ৰশ্ন হ'ল, অসমত সৰ্বপ্ৰথম ৰে'লপথ কেতিয়া স্থাপন কৰা হয়? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টি প'জ কৰি ল'ব। উত্তৰটো হৈছে, অসমত সৰ্বপ্ৰথম ৰে'লপথ 1882 চনত স্থাপন কৰা হয়। আজিলৈ ইমানেই। ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে কমেণ্ট বক্সত জনাব। পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।